নমস্কাৰ, মই চিন্ময়, মোৰ বনিয়া ব্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি আমাৰ শদিয়াৰ দ্বিতীয়টো দিন। আজি যাম চাগে আমি এইফালে শদিয়া ব্ৰিজখনৰ ওপৰেদি, শদিয়া ব্ৰিজখন মানে ক্ৰছ কৰি অৰুণাচল বৰ্ডাৰ সোমাম চাগে যিমানটো সম্ভৱ। এইফালে অৰুণাচল বৰ্ডাৰ সোমাম, প্লাছ আমি যাম জুবিনা মিছন চাইনাৰ যোনটো দিন জ্বলে ৰাতি জ্বলে গানটোত গল্ডেন টেম্পলটো দেখুৱাই আছে, সেই টেম্পলটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু নেক্সট আমি এইফালে তিনিচুকীয়ালৈ যাম। নেক্সট আজি তিনিচুকীয়া টিলিঙা মন্দিৰ সেইবিলাক গোটেইখিনি দেখুৱাবলৈ চাওঁ কি পাৰোঁ দেখাই যামেইতো, আপোনালোকে দেখিবই। আৰু আজি ভিডিঅ'টো চাই ভাল পাব বুলি আশাও থাকিল আপোনালোকে। আৰু বতাহটো বেছি দিছে, সেইটো কাৰণে মাতটো হয়তো ভালকৈ নাযাবও পাৰে, বেয়া নাপাব। খালি ভিডিঅ'টো চাই থাকক এণ্ডলৈকে, চাই ভাল পাব বুলি আশা থাকিল আজি। ব'লক এতিয়া আমি যাওঁ। এতিয়া বৰ্তমান ঢলা-শদিয়া ব্ৰিজৰ ওপৰত পালোহি। চাওক এইফালে চাওক, দেখিছে এখন ঢলা-শদিয়া ব্ৰিজ। গোটেইখনটো দেখুৱাটো সম্ভৱপৰ নহয়, সেইবাবে যি কম বাৰু দেখাম। আৰু আল্টিমেট কুঁৱলী পৰি আছে ছাইডত, চাওক দেখিছে, কুঁৱলী পৰা একো দেখাই নাই ছাইডকেইটা। এইফালে এতিয়া গৈ আছোঁ ছাইডত, যিহেতু গোটেইখিনি দেখাব নোৱাৰোঁ, যিকণ পাৰোঁ মাজে মাজে কিবা যদি ভাল সেইকাৰণে টাৰ্ণিংকেইটাও ভাল লাগে চাই, যদি সেইকেইটা দেখাব পাৰোঁ দেখাম। ব'লক এতিয়া গৈ থাকোঁ। তোমাৰ ঢলা-শদিয়া ব্ৰিজৰ ওপৰত ইয়াত দেখিছে ঢলা-শদিয়া ব্ৰিজৰ পৰিৱেশ। এতিয়া গাড়ী মটৰ আহি আছে, ইয়াত দেখিছে এখন। ইয়াত বেছি টাইম ৰখিবলৈ নিদিয়ে, যিমানখিনি টাইম পাৰিছোঁ দেখুৱাইছোঁ। হয়তো পুলিচ আহিলে আকৌ যাবলৈ দিব, সেইবাবে অকণ প্ৰব্লেম হয়। আপোনালোকক দেখাইছোঁ যিমানখিনি পাৰিছোঁ। আৰু বহুত বতাহ দি আছে, সেইটো কাৰণে মাতটো শুনাত অকণ অসুবিধা পাব পাৰে, বেয়া নাপাব খালি আপোনালোকে। এতিয়া আমি যাম আকৌ, মানে এতিয়া কম মাজত ৰখিছোঁ, একদম পুলিচ চুলিচৰ তেনেকুৱা প্ৰব্লেম নাই বুলি ৰখিছোঁ, কিন্তু সেইবাবে ৰখিলোঁ। আকৌ এতিয়া যাবই হ'ব, এতিয়া যাম। হয়তো পুলিচৰ গাড়ী আহিলে বেছিকৈ প্ৰব্লেম হৈ গ'লে আকৌ ৰাখি কৰি থৈ দিব পাৰে। বৰ্তমান আমি অৰুণাচলৰ ভিতৰত সোমাম এতিয়া, মানে পাছ বনাই আছোঁ। পাছ ল'লোঁ, ইনাৰ লাইন পাৰ্মিটখন বনোৱাৰ পিছত আমি যাব পাৰিম। আৰু তাকে এতিয়া ইয়াত ভিডিঅ' বনাব দিয়ে নে নিদিয়ে নাজানো, সেইবাবে হাতৰ পৰাই মনে মনে ভিডিঅ' কৰিছোঁ। এতিয়া যাবলৈ লৈছোঁ আৰু তাত দেখুৱামগৈ আপোনালোক যি হৈ থাকে। এতিয়া তাত ভিডিঅ' কৰিবলৈ নিদিয়ে পাছ বনাওঁতে, সেইবাবে এতিয়া নোৱাৰিম বাৰু, দেখাই থাকিম। আৰু আগত গ'লে মই কৰি থাকিম ভিডিঅ' তেনেকৈ মনে মনে হ'লেও, আপোনালোকে খালি ভিডিঅ'টো চাই থাকক। বৰ্তমান আমি পাছ চাছ বনাই অৰুণাচলৰ ভিতৰত সোমালোঁ, এয়া গৈ আছোঁ আমি। এইফালে এতিয়া গল্ডেন টেম্পলটো দেখুৱামগৈ আপোনালোকক, চাই থাকক। ভাল পাব চাই পেলাই, টেম্পলটো বহুত ধুনীয়া হয়। মানে সোণৰ নহয় বাৰু, ধুনীয়া ভিউ এটা আছে, আপোনালোকক দেখাম, চাওক। আহি পাই গ'লোহি ফাইনেলি গল্ডেন টেম্পলটো। এয়া চাওক, এইফালে দেখিছে, এয়া বৰষুণ পৰি আছে, বৰষুণতে তিতি ভিডিঅ' কৰিব লগা হৈছে। এয়া এইফালে দেখিছে পৰিৱেশ, এয়া চাওক। গোটেইখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এয়া দেখিছে, এইটো গল্ডেন টেম্পলটো হয়। ওচৰৰ পৰা দেখুৱামগৈ আপোনালোকক, চাওক। পাই গ'লোহি, এয়া চাওক ভিতৰে, এয়া গল্ডেন বুদ্ধদেৱৰ মন্দিৰটো হয়। এয়া চাওক, দেখিছে ভিতৰৰ পৰিৱেশ গোটেইটো দেখাবলৈ চেষ্টা কৰিছোঁ। বাহিৰত খুব বৰষুণ পৰি আছে, এই এনেকৈয়ে দেখুৱাইছোঁ, চাওক। এয়া গোটেইখিনি আমিকেইটা গল্ডেন পকোৰাটো এইফালে আপোনালোকক ধুনীয়াকৈ দেখাব চেষ্টা কৰিছোঁ। একদম মানে পাই মানে বহুত ভাল লাগিছে, একদম ক'ব নোৱাৰা হৈ গৈছোঁ। চাওক, এয়া কিছুমান বস্তু দেখিলে সঁচাই ভাল লাগে, মন চন ভাল লাগি গৈছে। ইমান দিন কষ্ট কৰি মানে এই দুদিন যে ইমান কষ্ট হৈছে, সেয়া একদম পাহৰি গৈছোঁ। মানে এইবিলাক বস্তু দেখিলেতো পাহৰি যোৱা হ'বই না টোটেল। ইমান ধুনীয়া বস্তু এটা, চাওক বুদ্ধদেৱৰ, ৱাহ ভাল লাগিছে। আপোনালোকো আহিব কেতিয়াবা পাৰিলে, চাবহি। ধুনীয়া বস্তু এইবিলাক, চাবলগীয়া বস্তু হয় না। চ' আহিব আপোনালোকে, এনেধৰণৰ বস্তুবোৰ চাবহি।
বৰ্তমান এইটোৰ পৰা ওলাওঁ, নেক্সট ইটোলৈ যাব লগা আছে, সেইবাবে ইটো মন্দিৰো দেখামগৈ আপোনালোকক, ব'লক। আৰু এইফালে দেখিছে, এইফালে কি ধুনীয়াকৈ ৰাখি থৈছে এইখিনি জেগাখিনি, একদম চাফ চিকুণৰ পৰা আদি কৰি বহুত ধুনীয়া হৈ আছে। সেইবাবে এতিয়া অকণ ইয়াতো ঘূৰি পকি পেলাই ইটো মন্দিৰত যাওঁ। যোনটো গল্ডেন পাকোডা সেইটো এতিয়া সোমাবলৈ লৈছোঁ, দেখুৱাম এতিয়া। সেইটো যোনটো জুবিন দা ফিল্মখনৰ দিন জ্বলে ৰাতি জ্বলে গানটোৰ ভিডিঅ' কৰিছিলে, সেইকণ জেগা মই দেখাবলৈ চেষ্টা কৰিম। এই চাওক, বহুত ধুনীয়া জেগা হয় মানে, চাবলগীয়া জেগাও মানে, মানুহে আহি ভাল পাব মানে। এনেকৈ ইমান দূৰ আহি পেলাই পইচা যোৱা বুলি ক'লে মানে তেনেকুৱা গাত নালাগে মানে। যেনেকুৱা ধৰণৰ বস্তু আছে সেইফালৰ পৰা চাই মানে আপোনাৰ পইচা গ'লেও গাত নালাগে, ইমান দূৰ আহিলোঁ ইমান পইচা গ'ল তেনেকুৱা মানে ফিল নহয়। এইটো চাওক, দেখাইছোঁ, এতিয়া গৈ আছোঁ। সেইকেইটা দেখিছোঁ লগৰকেইটা আগে আগে গৈ আছে, মই পিছে পিছে গৈ আছোঁ। এতিয়া বৰ্তমান এইটো দেখাবলৈ মই চেষ্টা কৰিছোঁ, চাওক। এইফালে চাওক, ওচৰৰ পৰা দেখাবলৈ বিচাৰিছোঁ আপোনালোকক, দেখিছে এয়া, এইটো দেখিছে গল্ডেন পাকোডা। তেনেকৈ ভিডিঅ' চিডিঅ' বহুতে দিয়া নাই চাগে, মই দেখা নাই তেনেকৈ আজিলৈকে। সেইফালে মই দিছোঁ নতুনকৈ। ময়ো নতুন ইউটিউবাৰ, ইমান খাচ নহয় আৰু তেনেও দেখাব চেষ্টা কৰিছোঁ। ভাল বেয়া হ'ব পাৰে, আপোনালোকে ক'ব, বেয়া হ'লেও ক'ব, ভাল হ'লেও ক'ব, তেতিয়া মানে বনাবলৈ উৎসাহিত হ'ব পাৰোঁ মানে ভিডিঅ'বোৰ। দেখিছে সেইফালে ভিতৰলৈ সোমাই যাওঁ এতিয়া আমি। ভিডিঅ'টো পোষ্ট কৰা নাই বাৰু, মই গৈ আছোঁ, দেখাই থাকিবলৈকে চেষ্টা কৰিছোঁ আপোনালোকক। চাওক কৃষ্ণ, দেখিছে এইফালে দেখিছে, গোটেই ৰাউণ্ডটো মই দেখাবলৈ আপোনালোকক বিচাৰিছোঁ। এইফালে দেখিছে, দেখিছে গোটেই ছাইডটো। এইফালে জেগাটো কি ধুনীয়া চাওক। এইফালে মই এইফালৰ পৰা দেখাবলৈ বিচাৰিছোঁ, ৰ'ব আপোনাক। এইফালৰ পৰা চাওক, এইটো ফ্ৰণ্টৰ ছাইডটো হয়, ইটো ছাইড বেক ছাইড হয়। এইফালে ফ্ৰণ্টৰ ছাইডটোৰ পৰা দেখাইছোঁ। আৰু এতিয়া মই সেৱা চেৱা কৰি আহোঁ, সেৱা চেৱা কৰি আহি আকৌ মই ভিডিঅ'টো কৰিম বাৰু, যি দেখাব পাৰোঁ দেখাম। ইফালে ইটো এটা ঘৰ আছে, সেইটো ওচৰলৈও যাম। ফাৰ্ষ্টে মই সেৱাটো কৰি আহোঁ, তাৰপিছত দেখাই থাকিম আৰু। মন্দিৰৰ পৰা সেৱা চেৱা কৰি ওলালোঁ, এইটোৱে মন্দিৰ। এতিয়া যাওঁ এইফালে, আৰু দুটা আছে ন, এইটো এটা, এইটো দেখিছে মন্দিৰটো, এইটো এটা। এইকেইটা মন্দিৰ নহয় হ'বলা, কিবা বুদ্ধদেৱৰ, মই ইমানখিনি নাজানো বাৰু, কিন্তু দেখাই আছোঁ। ক'বও নোৱাৰিব পাৰোঁ, বেয়া নাপাব, যিখিনি পাৰোঁ দেখাই আছোঁ। এইফালে এইটো অলপ চাই থাকক, আৰু বেছি টাইম নকৰোঁ, ইয়াত যামেই এতিয়া। তাৰপিছত চাগে ভিডিঅ'টো ইমানতে সামৰিমেই। আকৌ বহুতখিনি যাব লগা আছে, কাইলৈ তিনিচুকীয়াত থাকিম, যিমানখিনি যি হয় দেখাম সেইখিনি। আজি এইখিনিকে দেখাওঁ। এইফালে এইটো মন্দিৰ, এইফালে যোনটো দেখুৱাই আছিলোঁ আঁতৰৰ পৰা মন্দিৰটো, সেইটো এতিয়া এইটো ফ্ৰণ্টৰ পৰা মই দেখাইছোঁ, চাওক। ফ্ৰণ্টৰ পৰা দেখাইছোঁ, ফ্ৰণ্টৰ পৰা দেখুৱাইছোঁ মন্দিৰটো, চাওক। আৰু যি কি নহওক, আজিলৈ ইমানখিনিয়ে দেখালোঁ, আৰু এতিয়া আমিও যাওঁ ঘৰলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। নেক্সট কাইলৈ ব্লগ আহিব, কাইলৈও আপোনাৰ বহুত জেগা যাব লগা আছে। কাইলৈ হয়তো তিনিচুকীয়াৰ পৰা শিৱসাগৰ যাম, শিৱৰাত্ৰি উপলক্ষে, তাত মেলা হয় শিৱৰাত্ৰি, সেয়াও মই দেখুৱাবলৈ চাম আপোনালোকক। এতিয়া আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। কেছ এটা হৈ গ'ল, মোৰ ডে 1ৰ যোনটো ভিডিঅ' আছিল, সেই ভিডিঅ'টো কপিৰাইট লাগি গ'ল। যোনটো মানে নগাঁৱতো চদিয়া আছিল, সেই ভিডিঅ'টোত কপিৰাইট লাগি গ'ল, কেনেকৈ নাজানো আৰু। এতিয়া উপায়টো নাই, কপিৰাইট লাগিল যেতিয়া উপায় নাই। চ' এতিয়া ডে 2 পাই আপোনালোকে ভিডিঅ'বোৰ চাব, মৰম দিব, এণ্ড লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ।